নমস্কাৰ বন্ধু বান্ধৱীসকল, টেকন'এছ মাইনাছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, ৰিলায়েন্স জিঅ'ই আগবঢ়াইছে এটা ধুনীয়া সুবিধা, যিটো সুবিধাৰ জৰিয়তে আপুনি আপোনাৰ জিঅ' নাম্বাৰটো আপোনাৰ ওচৰৰ যিকোনো এটা ATMত ৰিচাৰ্জ কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টোত এই বিষয়ে আলোচনা কৰিম, শেষলৈকে চাই থাকিব। যদি বন্ধুসকল ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। গতিকে বলক অকণো পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ বাবে প্ৰথমে আপোনাৰ ATM কাৰ্ডখন ATMত স্ৱাইপ কৰিব। ATM কাৰ্ডখন স্ৱাইপ কৰাৰ পিছত ষ্টেপটোত আপোনালোকে ৰিচাৰ্জ অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপুনি আপোনাৰ যিটো মোবাইল নম্বৰ আছে মোবাইল নম্বৰটো তাত এণ্টাৰ কৰিব। মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত আপোনাৰ ATMৰ পিন কোডটো তাত এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত আপুনি কিমান ৰিচাৰ্জ কৰিব, ৰিচাৰ্জ এমাউণ্টটো আপুনি ক্লিক কৰিব। আপুনি কিমান টকাৰ ৰিচাৰ্জ কৰিব সেইটো এণ্টাৰ কৰাৰ পাছত কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰাৰ লগে লগে আপোনাৰ ৰিচাৰ্জ মেছেজ এটা আহিব। আপুনি যিমানটো এমাউণ্ট ৰিচাৰ্জ কৰিছে সেই এমাউণ্টটো আপোনাৰ একাউণ্টৰ পৰা ডেবিট হৈ যাব আৰু আপুনি এটা কনফাৰ্মেশ্যন মেছেজ পাই যাব আৰু আপোনাৰ মোবাইলত মেছেজ আহিব ৰিচাৰ্জ হোৱা বুলি। গতিকে বন্ধুসকল, এই 8টা ষ্টেপ ফ'ল' কৰি আপোনাৰ জিঅ' নাম্বাৰটো আপোনাৰ ওচৰৰ যিকোনো এটা ATMত অতি সহজভাৱে আপুনি ৰিচাৰ্জ কৰি ল'ব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব।